কোন ৰাজবংশ প্ৰতিষ্ঠাৰ পৰা পুৰণি কামৰূপৰ প্ৰকৃত ৰাজনৈতিক আৰম্ভ হয়? অপশ্যন এ বৰ্মন, অপশ্যন বি আহোম, অপশ্যন চি কোচ, অপশ্যন ডি চুতীয়া। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বৰ্মন। 1585 চনত নৰনাৰায়ণৰ শাসনকালত কোচ ৰাজ্যলৈ অহা পৰিব্ৰাজকজনৰ নাম কি? অপশ্যন এ ৰাজভিট, অপশ্যন বি টিভিমিয়েৰ, অপশ্যন চি বেমিয়েৰ, অপশ্যন ডি নিকোলকন্তি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাজভিট। ৰংপুৰৰ এম্ফি থিয়েটাৰ ৰংঘৰ কোনে নিৰ্মাণ কৰোৱাইছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি প্ৰমত্ত সিংহ, অপশ্যন চি শিৱসিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰমত্ত সিংহ। চুতীয়া ৰজা বীৰপালে ক'ত চুতীয়া ৰাজ্য স্থাপন কৰিছিল? অপশ্যন এ শদিয়া, অপশ্যন বি ধলা, অপশ্যন চি চৰাইদেউ, অপশ্যন ডি নামৰূপ। মহাভাৰতৰ যুদ্ধত অংশ লোৱা কামৰূপৰ ৰজাজন কোন আছিল? অপশ্যন এ নৰক, অপশ্যন বি ভগদত্ত, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি ব্ৰজদত্ত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভগদত্ত। ঘটক কোন জনগোষ্ঠীৰ নেতা আছিল? অপশ্যন এ কিৰাত, অপশ্যন বি দ্ৰাবিড়, অপশ্যন চি আৰ্য, অপশ্যন ডি মংগোলীয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কিৰাত। কোন চনত নৰনাৰায়ণ ৰজাই ইটাৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ 1545, অপশ্যন বি 1555, অপশ্যন চি 1565, অপশ্যন ডি 1575। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1565। কামৰূপ আক্ৰমণ কৰা প্ৰথম তুৰ্কী বাহিনীৰ সেনাপতি কোন আছিল? অপশ্যন এ মহম্মদ খিলজী, অপশ্যন বি মহম্মদ বিন বখতিয়াৰ খিলজী, অপশ্যন চি আলী মৰ্দান, অপশ্যন ডি মহম্মদ উদ দৌল্লা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মহম্মদ বিন বখতিয়াৰ খিলজী। গোসাঁই কমল আলী ঠেচলৈ আছে। অপশ্যন এ কলিয়াবৰৰ পৰা গোৱালপাৰা, অপশ্যন বি শদিয়াৰ পৰা ধুবুৰী, অপশ্যন চি কোচবিহাৰৰ পৰা নাৰায়ণপুৰ, অপশ্যন ডি গুৱাহাটীৰ পৰা গোৱালপাৰা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কোচবিহাৰৰ পৰা নাৰায়ণপুৰ। দক্ষতাপূৰ্ণ আৰু দ্ৰুত সামৰিক অভিযানৰ বাবে কাক চিলাৰায় নামেৰে অভিহিত কৰিছিল? অপশ্যন এ মল্লদেৱ, অপশ্যন বি শুক্লধ্বজ, অপশ্যন চি গোসাঁই কমল, অপশ্যন ডি দীপসিংহ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শুক্লধ্বজ। বখতিয়াৰৰ সৈন্য কামৰূপত ধ্বংস হোৱাৰ বিষয়ে ক'ত বৰ্ণিত হৈছে? অপশ্যন এ নিধানপুৰ দানপত্ৰ, অপশ্যন বি বাহাৰিস্তান ই গায়বী, অপশ্যন চি তুংখুঙীয়া বুৰঞ্জী, অপশ্যন ডি কানাই বৰশী বোৱা শিলালিপি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কানাই বৰশী বোৱা শিলালিপি। 1857 চনৰ বিদ্ৰোহৰ অসমত কোনে নেতৃত্ব দিছিল? অপশ্যন এ কুশল কোঁৱৰ, অপশ্যন বি মণিৰাম দেৱান,
অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন ডি চিলাৰায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান। তলত উল্লেখ কৰা ব্ৰিটিছ বিৰোধী বিদ্ৰোহসমূহ কালানুক্ৰম অনুযায়ী সজাওক। ইয়াত দিয়া আছে 1. পথৰু ঘাটৰ ৰণ, 2. ফুলগুৰিৰ থেৱা, 3. ৰঙিয়াৰ বিদ্ৰোহ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত অপশ্যন হ'ব বি 2, 3 আৰু ইয়াত ভুল হৈ আছে 2, 3 আৰু 1 হ'ব ইয়াত। কাৰেক্ট এনচাৰ 2, 3 আৰু 1। কাৰ ৰাজত্ব কালত আলাবৈ ৰণ হৈছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি উদয়াদিত্য সিংহ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চক্ৰধ্বজ সিংহ। সতী সাধিনী কোন ৰাজবংশৰ ৰাণী আছিল? অপশ্যন এ আহোম, অপশ্যন বি কোচ, অপশ্যন চি চুতীয়া, অপশ্যন ডি ডিমাছা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চুতীয়া। তুৰ্বকে প্ৰথম অসম আক্ৰমণ কৰিছিল কেতিয়া? অপশ্যন এ 1527 চনত, অপশ্যন বি 1530 চনত, অপশ্যন চি 1632 চনত, অপশ্যন ডি 1630 চনত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1527 চনত। দীৰ্ঘদিনীয়া আহোম মোগলৰ সংঘাতৰ অন্ত পেলোৱা 1682 চনৰ শেষৰখন যুদ্ধ কি নামেৰে জনা যায়? অপশ্যনসমূহ আছে অপশ্যন এ ইটাখুলিৰ ৰণ, অপশ্যন বি আলাবৈ ৰণ, অপশ্যন চি শৰাইঘাটৰ ৰণ, অপশ্যন ডি যোগীঘোপাৰ ৰণ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইটাখুলিৰ ৰণ। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ এগৰাকী মুখ্য কাৰ্যবাহী বিষয়াই তেওঁৰ বিষয়ে বিৰূপ মন্তব্য থকা বুলি সন্দেহ কৰি বৃহৎ সংখ্যক বুৰঞ্জী জ্বলাই পেলাইছিল। তেওঁ কোন? অপশ্যনসমূহ আছে অপশ্যন এ কীৰ্তিচন্দ্ৰ বৰবৰুৱা, অপশ্যন বি মোমাই তামুলী বৰবৰুৱা, অপশ্যন চি লাচিত বৰফুকন, অপশ্যন ডি ভোটাই ডেকা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কীৰ্তিচন্দ্ৰ বৰবৰুৱা। নাৰায়ণী মুদ্ৰা কোন ৰাজবংশৰ মুদ্ৰা? অপশ্যন এ কোচ, অপশ্যন বি আহোম, অপশ্যন চি কছাৰী, অপশ্যন ডি জয়ন্তীয়া। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি জয়ন্তীয়া। গড়গাঁও দখল কৰা মোগল সেনাপতি কোন আছিল? অপশ্যন এ মিৰ্জা নাথান, অপশ্যন বি আবু বক্কৰ, অপশ্যন চি ৰাম সিংহ, অপশ্যন ডি মিৰ জুমলা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মিৰ জুমলা। তলৰ কোনজন অসম বুৰঞ্জীত লৰা ৰজা নামেৰে বিখ্যাত? অপশ্যন এ চুকাফা, অপশ্যন বি চুপাতফা, অপশ্যন চি চুলিকফা, অপশ্যন ডি চুটিংফা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চুলিকফা। ৰত্নপালৰ বৰগাঁও তাম্ৰলিপি কোনে পাঠোদ্ধাৰ কৰিছিল? অপশ্যন এ ডাক্তৰ সূৰ্য কুমাৰ ভূঞা, অপশ্যন বি ই জি ক্লেজী, অপশ্যন চি এম কফ, অপশ্যন ডি ডক্টৰ হোমী। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডক্টৰ হোমী। হৰদত্ত বীৰদত্তৰ বিদ্ৰোহ দমন কৰাৰ কাৰণে কলীয়া ভোমোৰা বৰফুকনক কোনে প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল? অপশ্যন এ গৌৰীনাথ সিংহ, অপশ্যন বি কমলেশ্বৰ সিংহ, অপশ্যন চি চন্দ্ৰকান্ত সিংহ আৰু অপশ্যন ডি পুৰন্দৰ সিংহ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব
অপশ্যন বি কমলেশ্বৰ সিংহ। লালু খোলা বৰফুকনে কাক গুৱাহাটী গতাই দিছিল? অপশ্যন এ চেষ্টা খান, অপশ্যন বি মিনাৱাৰা খান, অপশ্যন চি ৰাজকুমাৰ আজমতাৰা, অপশ্যন ডি ৱাজিৰ জাফৰ খান। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাজকুমাৰ আজমতাৰা। তো আজিলৈ ইমানেই আছিলে।